BPF दोलोखौ सिफायनानै गोदान दोलो दागोन बे बाथ्राखौ बुंथिदों बिथां हाग्रामा महिलारिया। BPF दल एग्री আছে দলটো ভাঙিব কারণে दोलोखौ सिफायनो हायाबोला सरकार नागारनानै फै आरो फिन बे बाथ्राखौ बुंथिदों बिथां हाग्रामा महिलारिया। সরকারে এৰি পেলাই আহক, যদি দল ভাঙাব নোৱাৰে সরকারে এৰি পেলাই আহক आरो जों खौसे जानानै गोदान पार्टी दागोन। আৰু আমি একগোট হৈ পেলাই একটা পার্টি বনাম। ইউপিপিএল 20টা BPF 20টা খেলিব পাস। আৰু ইউপিপিএল বা আপসু নেতাসকলে যিটো ইউনিফিকেশ্যনৰ কথা কৈ আছে এইবিলাক লাভ নাই। যদি ইউনাইট হ'ব লাগে BPF দলে ইয়াত এগ্ৰী, আমি আগুৱাই যাম। ইউপিপিএলৰ চৰকাৰ এৰি পেলাই আহক, এই ইউপিপিএল দলটো ভাঙি দিয়ক, BPF দলক ভাঙিব কাৰণে ৰেডি আছে, আমিও আগুৱাই যাম, একটা দল বনাম, আগুৱাই আহক। এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই। চৰকাৰ এৰি পেলাই আহক, আহি পেলাই দলটো ভাঙক। BPF দলক এগ্ৰী আছে দলটো ভাঙিব কাৰণে, আৰু আমি একগোট হৈ পেলাই একটা পাৰ্টি বনাম বাছ। BPF দলৰ যিটো আশীৰ্বাদ যাত্ৰা গোসাইগাঁৱৰ 5টা সমষ্টি লৈ পেলাই আমি আৰম্ভ কৰিছোঁ। এইটো হ'ল কচুগাঁও সমষ্টি, ইয়াৰ পিছত চৰাইবিল সমষ্টি, জমদুৱাৰ সমষ্টি, শ্ৰীৰামপুৰ সমষ্টি আৰু গুমা সমষ্টি। এই 5টা সমষ্টিৰ কেণ্ডিডেটটো লৈ পেলাই আমি আজি গোসাইগাঁৱৰ পৰা আশীৰ্বাদ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আৰু আশীৰ্বাদ যাত্ৰা যিটো এইটো খুব ছাকচেছফুল, একদম বিৰাট ভাল হৈছে। হাজাৰ হাজাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে। আৰু আমি এই 5টা সমষ্টিৰ যিটো আশীৰ্বাদ যাত্ৰা এইটো আজিৰ পৰা আৰম্ভ। অহা 9 তাৰিখত আকৌ কোকৰাঝাৰত হ'ব, 10 তাৰিখত আকৌ ভেৰগাঁৱত হ'ব, এনেকুৱা হৈ থাকিব। ডিষ্ট্ৰিক্ট ৱাইজত আমাৰ এইটো পৰ্যায়ক্ৰমে হৈ থাকিব। আৰু বিৰাট ছাকচেছ আমাৰ আজি 5টা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ যাত্ৰা। নাই, এইটোতো ইউপিপিএলটো আজিৰ দিনত কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই, ইহঁতৰ কথা। বাকী দলবিলাক কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই, এইটো ইহঁতৰ কথা। বেলেগ দলৰ কথা আমি একো নাজানো। কিন্তু BPF দল হিচাপে স্পষ্ট, যোৱা 4 তাৰিখত আমি 22টা সমষ্টিত কেণ্ডিডেট ডিক্লেয়াৰ দিছে। আৰু 15 আগষ্টৰ ভিতৰত অতি সোনকালে আৰু বাকী সমষ্টি ডিক্লেয়াৰ দিব। আৰু 15 আগষ্টৰ পিছত আৰু 3rd পৰ্যায়ত দলে কৈছে যে আপোনালোকে ভয় খাইছে কাৰণ ইমান আগতীয়াকৈ এইবিলাক এইবিলাক নাটক কৰি লাভ নাই, বাদ দে। মই কৈছোঁ আপোনালোকৰ ওচৰত আজি গুৰুত্বপূৰ্ণ মই কথা কৈছোঁ। BPF দলৰ প্ৰেচিডেণ্ট হৈ পেলাই BPF দল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BPF দল গঠন হৈছে। অকল বড়ো জাতিৰ কাৰণে নহয়, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি BPF দল কৰিছোঁ আৰু গঠন হৈছে। আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে এই BPF দলে কাম কৰি যাব। আৰু ইউপিপিএল বা আপসু নেতাসকলে যিটো ইউনিফিকেশ্যনৰ কথা কৈ আছে এইবিলাক লাভ নাই। যদি ইউনাইট হ'ব লাগে BPF দলে ইয়াত এগ্ৰী, আমি আগুৱাই যাম। ইউপিপিএলৰ চৰকাৰ এৰি পেলাই আহক, এই ইউপিপিএল দলটো ভাঙি দিয়ক, BPF দলক ভাঙিব কাৰণে ৰেডি আছে, আমিও আগুৱাই যাম, একটা দল বনাম, আগুৱাই আহক। এনে মুখে